ফুপাইছে নমস্কাৰ জনাইছোঁ সকলোকে। মই প্ৰস্তুতিয়ে মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাই আপোনালোকক আজি ক'লৈ যাম কি কৰিম সকলোখিনি দেখুৱাই থাকিম। আৰু ব'লক সকলোৱে একেলগে যাওঁ। মোৰ ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ আৰু সকলোৱে চাই থাকিব। মা কিমান ধুনীয়া, বহুত দিনৰ মূৰত ফ্ৰেছ অক্সিজেন পাইছা, দেখিছা? আহিবলৈ মন নাযায়। কেনেকুৱা লাগিছে তোমাৰ ফ্ৰেছ অক্সিজেন লৈ? এতিয়া তোমাৰ উশাহটো এনেও দীঘল হৈ যাব। ভাল লাগিছে নে সঁচাকৈ উশাহটো? অঁ, চেণ্ডেল খুলি থৈ যাব লাগিব। কি হ'ব? ঠিক আছে, খুলি থৈ আহিছোঁ। এতিয়া গৈ থাকোঁ দেই, দুইটা কেনেকুৱা হৈছে চাই থাককচোন। আমাৰ পথাৰখন কেনেকুৱা হ'ব অকণমান বোলো দেখুৱাওঁ। পথাৰখন চিনাকিয়ে হৈ গৈছেগৈ চাগে দেখি দেখি। উপায় নাই, আমি যিহেতুকে সেউজীয়া ভাল পাওঁ, সেইকাৰণে মোৰ ভিউৱাৰ্ছবিলাককো অকণমান সেউজীয়াটো দেখুৱাওঁ বুলিহে আপোনালোকৰ বাবে কষ্ট মষ্ট কৰি আহিছোঁ। আৰু আজি পথাৰত মেটেকা ছিঙিম বুলি আহিছোঁ। কিমান পাৰোঁ নাজানো দেই, পানী হৈ আছে পথাৰত। এয়া আমাৰ পথাৰখন চাওকচোন, কেনেকুৱা ভাল লাগিছে ন? তেওঁ বোকাত নামিলে, মই অকণমান দিগদাৰ লাগিছে দেই নামিবলৈ। সৰি পৰিম নেকি ধামকৈ? পিছল হৈ আছে ন? সেৰেঙা হৈছে নেকি বাৰু ৰোৱাটো অকণমান? সেইখিনি গৰুৱে খালেচোন এইবিলাক। আগবোৰ খাই দিছে গৰুৱে ন? ৰাম ৰাম, ইমান বোকা। গৈ আছোঁ আৰু এতিয়া কি হয় চাওঁচোন। পথাৰৰ আলিত, সৰু সৰু আলিবিলাকত খোজকাঢ়িছোঁ। ৰুবৰ সময়ত আহিবলৈ নাপালোৱে। সদায় ৰান্ধনি কামেই কৰি থাকিব লাগে। ইমানখিনিহেন মানুহৰ কাৰণে ভাত বনাইছোঁ, দেখিছিলে নহয় মোৰ ভিডিঅ'বিলাকত। সেইকাৰণে আহিবলৈ নাপালোঁ। আজি অকণমান চাই লওঁ। অকণমান সেৰেঙা হৈছে যদি ঠিকেই হৈছে ন বুজাটো? এইটো থাকি গ'ল আকৌ, কঠীয়াখিনি থৈ গ'ল এনেই। উঠাই দিয়া আকৌ, থাকক। চেলেকা পোকে খাইছে দেখিছে নাই? চেলেকা পোক নকয় জানো সেইটো? ব'লা কেতিয়া যাওঁ, আহক আহক। বৰ ধুনীয়া হৈছে ধানখিনি এবাৰ। আৰু গজালি বহুত মেলিছে ন ধানৰ? দেখিছে নাই কিমান জোপোৱা হৈছে? ডাঙৰ ডাঙৰ জোপোৱা হৈছে। হৰা টোপোলাটোত কি লৈ আহিছা? লেহেতি আৰু মেটেকা পৰিলানে? নাই পৰা। এইখিনি বন গুটি এখিনি আছে। টাপাং কৰিলে মোবাইলো যাব। অঁ, মেটেকাবিলাক আমাৰ নিজৰ দৰত হোৱাই নাইচোন, সেইফালৰখিনি লোকৰখিনিতে হৈছে। আমাৰ সেইডোখৰত হ'ব ন, দডোখৰত মেটেকা। আপোনালোকে কোনোবাই মেটেকা খায়নে বাৰু জনাবচোন দেই। আৰু মেটেকা ইফালে কি আছিলে, লেহেতি। পথাৰৰ লেহেতি এতিয়ালৈকে মোৰ বৰ্তমান দেখাই নাই। মানুহবিলাকে বোলে খাইছেগৈহে নি বুলি কৈছে আমাৰ পথাৰৰ পৰা। খালি ক'তনো গজিছে দেখাই নাই। এতিয়া চামগৈহে লেহেতি। আৰু আগত আমি হেৰিত থাকোঁ ন, এনেকুৱা দিনত আমি নগাঁৱত থাকোঁ কাৰণে খাবই নাপাওঁ। আৰু এতিয়া আমি আহিছোঁ মানে একদম নগাঁৱৰ পৰা একেবাৰে গুচি আহিলোঁ যে, সেইকাৰণে এতিয়া একদম সেউজীয়া পৃথিৱীৰ মাজতে জীয়াই থাকিবলৈ পাম। আৰু সদায় মোৰ মানে ক্লাছ হৈ আছিলে যে, সেইকাৰণে মানে আহিব নোৱাৰিছিলোঁ। আজি এইটো সাপ নে সাপৰ মুদ? সাপৰ চাল ছটা পৰি আছে। সেই ছটা দিছে নাই ইমান দীঘল? কি বস্তু বাৰু ৰঙা ৰঙা জবোৱা জবোৱা? কৃষ্ণ নহয় সেইটো। তাৰপিছত মানে কোনফালে? সেইকাৰণে মানে ভাবিলোঁ বোলো আজি শনিবাৰ মানে স্কুল বিদ্যালয়, আজি মানে শনিবাৰ আৰু দেওবাৰে বন্ধ থাকে। পাৰ্ট টাইম ডিপ্ল'মা দিয়ে বোলে, সেইটো কাৰণে আজি বন্ধ ৰাখিছে। সেইকাৰণে ভাবিলোঁ আজি ফ্ৰী দিন, সেইকাৰণে পথাৰলৈ যাওঁ বোলো। লেহেতি আৰু মেটেকাও তুলি আনো এইখিনিমান। তাৰপিছত তেওঁ বুটলিম বুলি ৰৈ আছে আৰু দেই। সেয়া তেওঁৰ স্বাস্থ্যটো ঠিক নাই, তথাপিতো পথাৰখনলৈ একেবাৰে পাক মৰা হোৱাই নাছিলে। মই বোলো ব'লক আজি পথাৰৰ পৰাই আহোঁগৈ। সেউজীয়া পৃথিৱীত কিমান যে ভাল লাগে। ফুপাইছা মানে পূৰা এক্সাৰচাইজ কৰাৰ নিচিনা হৈ গৈছে। ইমান সৰু আলিটোত কেনেকৈ খোজ দিছোঁ মইহে জানিছোঁ। ভৰিটো নাথাকেই। এইবিলাক কিয় ৰঙা পৰিছে ধানবোৰ? আমাৰ পথাৰখন দেখুৱাইছোঁ অকণমান, চাওক
বহুত ধুনীয়া অঁ সেয়া দেখিছে সেউজীয়া পৃথিৱীখন আমাৰ কেনেকুৱা আৰু এয়া এওঁ এতিয়া পথাৰত লেহেতি তুলিবলৈ লৈছে বুটলাচোন লেহেতি বুটলাচোন এয়াই মোতকৈও চৰাচোন তুমি গোটেই বনকুটিও এইখন সেইফালে বোলা সেইখন মাজলৈ ইয়াত শুকান জেগাত ক'ত লেহেৰি থাকিব এতিয়া মানে আমি অকণমান ইডৰা পথাৰ চাবৰ কাৰণে আহিছোঁ মেটেকা তোলা হোৱাই নাই মেটেকা কোনে কোনে চিনি পায় বাৰু মেটেকা এনেকুৱা মেটেকা কোনোবাই খাইছেনে বাৰু জনাবচোন দেই বহুত ভাল লাগে মানে মোৰ বহুত বেছি ভাল লাগে এইখিনি এইবিলাক নিৰামিষ চব্জি যিসকলে খায় তেওঁলোকে খুব বেছি ভাল পাব আৰু যিসকলে মানে মাছ মাংস কোনোবাই বেলেগ বেলেগ চবৰেতো ৰুচি বেলেগ বেলেগ কিছুমানে চিকেনৰ লগতো খাব পাৰিব চিকেনৰ লগতো খায় বহুতে আৰু মই এইবিলাক নিৰামিষকৈ খাওঁ আৰু আলু বুট কিবাকিবি দি বহুত টেষ্টি বহুত ভাল লাগে বহুত দিনৰ মূৰত পথাৰলৈ আহিলোঁ খুব বেছি ভাল লাগিছে মানে আজি আৰু কোনে কোনে পথাৰ চাবলৈ গৈছে বাৰু এইবছৰ আৰু আপোনালোকে মোৰ চেনেলটো যে চাই সকলোৱে যে ইমান ভাল ভাল কমেণ্ট কৰে নহয় আৰু মই আপোনালোকক মানে বিশেষ একো দিব পৰা নাই আৰু দৈনন্দিন জীৱনত মই যিখিনি কৰি থাকোঁ সেইখিনি খালি আপোনালোকৰ বাবে অকণমান আগবঢ়াই দিছোঁ আপোনালোকে কেনেকুৱা পাই চাই মোৰ চেনেলটো একেবাৰে জনাবলৈ নাপাহৰিব আপোনালোকে যে অকণমান আজিকালি মোক ভাল পাবলৈ লৈছে বুলি গম পাইছোঁ আৰু সকলোৱে প্লিজ মোক অকণমান ছাপোৰ্ট কৰিব সহায় কৰিব আৰু শ্বেয়াৰ কৰি দিবচোন মোৰ ভিডিঅ'বিলাকৰ ভিউজবিলাক ইমান নাহে মানে সেইকাৰণে মানে কেতিয়াবা ভাবোঁ বেয়া লাগে বনাবৰ কাৰণে কিন্তু উপায় নাই মানে মোৰ বহুত বেছি ভাল লাগে আৰু নিজে কিখিনি কৰি গৈছোঁ সেইখিনি মানে স্মৃতি হিচাপে যে ৰাখি গৈছোঁ কেতিয়াবা মানে অকলশৰে যেতিয়া থাকোঁ মানে তেতিয়া সেইবিলাক চাই পেলাই খুব বেছি ভাল লাগে মানে আৰু যেতিয়া এৰি থৈ অহা সময়খিনি মানে বিশেষকৈ ক'বলৈ গ'লে মানে ডায়েৰী নিচিনাই লাগি যায়গৈ ডায়েৰীখনত যেনেকৈ লিখি আমি পঢ়োঁ কিন্তু আমি ভিডিঅ' আকাৰত যে এনেকুৱা এটা প্লেটফৰ্ম পাইছোঁ থৈ যাবৰ কাৰণে খুবেই বেছি ভাল লাগে মানে সেইটো কাৰণে মই আপোনালোকক জনাইছোঁ আৰু সেইটো মোৰ মনৰ কথা সকলোৱে বেলেগ বেলেগ কাৰণত পাতে বাৰু সেইটো ক'বলৈ নাযাওঁ কিন্তু মোৰ সঁচাকৈ কৈছোঁ বিৰাটেই বেছি মানে ভাল লাগে মই নাজানো বাৰু মোৰ কথাখিনি উপস্থাপনো কৰিব নাজানো ইমান কথা কোৱাৰ মোৰ হেৰি নাই অভ্যাস নাই যিহেতুকে কথা ইমান বৰ বেছি নকওঁ মই আগতেতো গাভৰু যেতিয়া হৈ আছিলোঁ গাভৰু মানে কি আৰু বিয়া যেতিয়া পতা নাছিলোঁ তেতিয়া মানে মই ইমান মানে মই কথা ক'ব নোৱাৰোঁ যে কেতিয়াবা ক'ৰবাত কথা ক'বলৈ দিয়ে তেতিয়া মোৰ আগৰটো পিছত ওলায় পিছৰটো আগত ওলায় আৰু সেইকাৰণে মই ভাবিলোঁ মই যদি ভিডিঅ' বনাই থাকোঁ তেতিয়া মানে ভিডিঅ' বনালে মানে কি হয় কথা কোৱাৰ যিটো মানে কৌশল সেইটো মানে অকণমান হ'লেও ভাল হয় মানে সেইকাৰণে মানে মই ভাবিলোঁ অকণমান বোলো ভিডিঅ' বনাই থৈ দিওঁ আৰু পিছত মানে চাবলৈ যেতিয়া মানে মন যায় নহয় আমি এৰি থৈ অহা দিনবিলাকত কি কৰিছিলোঁ কি নকৰিছিলোঁ সঁচাকৈ খুব বেছি ভাল লাগে আৰু সেইকাৰণে মানে মই ভাবিলোঁ বোলো আপোনালোককো অকণমান দেখুৱাওঁ আমাৰ ধাননি পথাৰখন কিমান যে ভাল লাগিছে ন আৰু ইমান ধুনীয়া সুন্দৰ পৰিৱেশ আৰু বহুত ৰ'দ দি আছে ৰ'দত ৰৈ আছোঁ দেখিছে ইমান ৰ'দ দি আছে নহয় তথাপিও মানে ৰ'দ হ'লেও মোৰ খুব বেছি ভাল লাগে আৰু বৰষুণ বুলি কথা নাই মোৰ যেতিয়া মন যায় তেতিয়াই মই গুচি আহোঁ বিশেষকৈ মই সেউজীয়া খুব বেছি ভাল পাওঁ আৰু সেউজীয়াৰ মাজত যে থাকিলে মানে হয়তো আপোনালোকে কোনোবাই যিসকলে থাকি পাইছে তেওঁলোকে অনুভৱ কৰে সেউজীয়া পৃথিৱীখনৰ পৰা যিটো বতাহ আহে মানে সেইটো ৰ'দৰ তুলনাত মানে কোনো গুণেই মানে কম নহয় ৰ'দটো যিমান কাঢ়া বতাহটো সিমান মিঠাকৈ মাৰিছে সেইকাৰণে ৰ'দে ধৰাৰ অনুভৱটো নহয় মানে আপোনালোকে কেতিয়াবা পথাৰলৈ যাওঁতে মানে অনুভৱ কৰিবচোন সেইটো খুব বেছি ভাল লাগে দেখিছেনে নাই মই এনেকৈ লেহেতি বুটলিছোঁ নহয় একদম কাপোৰ কানি দাঙি লৈছোঁ বহুত বোকা হৈ আছে মানে একেবাৰে গোটেই গেলা বোকা তাৰপিছত তেওঁ মানে কেমেৰাটো ধৰি দিয়ক বুলি ক'লোঁ তেওঁ ধৰি লৈ হাঁহি আছে মানে কি কৰিছে হাবিটো বেছি ঘৰত ভালকৈ বাচিব লাগিব অঁ হ'ব দিয়া এতিয়া একেবাৰে তুলি মেলি আজৰি হ'লোঁ দুয়োটাই ঘৰলৈ বোলো যাওঁগৈ আৰু এতিয়া আপোনালোকক অকণমান দেখুৱালোঁ
কেনেকুৱা পালে আমাৰ ধাননি পথাৰখন চাই দেখুৱাব দেই আৰু নতুন ধুনীয়া ধুনীয়া ভিডিঅ' দি থাকিম বুলি চেষ্টা কৰিম খালি ধুনীয়ানো কি আৰু মোৰ নিজৰ লাইফষ্টাইলত যিখিনি কৰি থাকোঁ সেইখিনি আৰু বিশেষ একো দেখুৱাব নোৱাৰোঁ বাৰু মই কেনেকৈ থাকোঁ বহুতে সোধে সকলোকেতো উত্তৰ দিবলৈ দিগদাৰ হৈ যায় সেইকাৰণে মই ভিডিঅ'টোৰ জৰিয়তে মানে সকলোকে দেখুৱাইছোঁ আৰু স্মৃতিবিলাকো সজীৱ হৈ থাকক বুলি মই ভিডিঅ'খিনি অলপ ৰাখি থৈছোঁ যদি পাৰে সকলোৱে শ্বেয়াৰ এটা কৰি দিব লাইক কৰি দিব কমেণ্ট কৰি দিব বাই বাই